মোৰ সকলো প্ৰিয় বন্ধু বান্ধৱীক নমস্কাৰ জনাই আজি ভিডিঅ'টো কামৰ মাজৰ পৰা ষ্টাৰ্ট কৰিছোঁ কিয়নো আজি এটা বিশেষ দিন সেই বিশেষ দিনটো অকণমান কিছুমান মুহূৰ্ত ধৰি ৰাখিবৰ বাবে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আগলৈ চাই যাব বুলি আশা কৰিছোঁ আৰু আজি এনেকৈ পুৱাৰ ভাগৰ কামখিনি খুব জল্দাজল্দি হয় এইখিনি সময় সেইটো কাৰণে মই কেমেৰাটো থৈ পিনে এনেকৈ ষ্টাৰ্ট কৰিছোঁ নহ'লে দিনটো ব্লগটো ষ্টাৰ্ট কৰা নহয় সেনেকৈ বহুত কিছুমান মুহূৰ্ত গুচি যায় সেইটো কাৰণে আজি এনেদৰে ষ্টাৰ্ট কৰিছোঁ আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে গাইজ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 31 তাৰিখ বুধবাৰ আৰু আজি আছে গণেশ চতুৰ্থী তো আজি এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াওঁ বুলি ষ্টাৰ্ট কৰিছোঁ এতিয়া ৰাতিপুৱা 9টামান বাজিছে মই গা পা ধুলোঁ অৱশ্যে আৰু এতিয়া বাইদেউক স্কুল পঠালোঁ তাৰপিছত বেটা আছে এখেতো কামলৈ গ'ল আহি লওক তাৰপিছত এনেই সৰুকৈ অকণমান নিয়ম কৰা হ'ব যিহেতু প্ৰতিবাৰ আমি গণেশ চতুৰ্থীৰ দিনাখন শৰাই এভাগ দিওঁ আৰু এবাৰ অৱশ্যে মই এবাৰ দিব নোৱাৰিম এখেতে দিব সেইটো কাৰণে সৰুকৈ ভিডিঅ' এটা আগবঢ়ালোঁ মেমৰিও হ'ব আৰু আপোনালোককো দেখাওঁ বোলো আৰু গণেশ চতুৰ্থী গণেশ পূজাৰ দিনা মই আপোনালোকক সকলোকে ভগৱান গণেশে সকলোৱে মংগল কৰক তাৰে কামনা কৰিছোঁ আৰু সকলো সুস্থ থাকক আৰু পূজা বুলি ক'লে এতিয়া প্ৰথম আজি গণেশ পূজা ষ্টাৰ্ট হ'লেই তাৰপিছত লাহে লাহে আৰু পূজা ছিজনবোৰ আহিব এইখিনি সময় খুবেই ভাল লাগে আৰু আগলৈকে কি হৈ থাকে দেখাই থাকিম এতিয়া মই গোটেই ঘৰটো চফা কৰি লওঁ এইবিলাক পৰ্দা চৰ্দাবোৰ মানে খুলি দিওঁ ধুই দিম বুলি ভাবিছোঁ তাৰপিছত আৰু বহুত কাম আছে গোটেইকেইটা ৰুমত কাম আছে মই ধুনীয়াকৈ সাৰামচা কামখিনি কৰি লওঁ তাৰপিছত এখেতো আহিব বাইদেউহঁতেও আহিব স্কুলৰ পৰা তাৰপিছত মাহ প্ৰসাদ এইবিলাক অনা হৈ গৈছে তিয়ালে মাহঁতে তাৰপিছত সেয়াই আৰু কি হয় দেখাই দিম চাই দিব ভিডিঅ'টো গণেশ মানে অঁতৰাই থৈছে চফা কৰিলে এয়া মালাডাল দেখিছেনে সেয়া আমাৰ মন্দিৰটো আৰু এইফালে চেপলখিনি সেয়া নাৰিকল সেয়া আপেল আৰু এয়া কল আৰু ইয়াত মিঠাই আনিছে এতিয়া মানে মই গা চা ধুই ল'লোঁ স্কুলৰ পৰা আহি আমাৰ তুলসী পাত লৈ ল নেকি তুলসী কেইটা তিনিটা আমাৰ এইফালে তিনিটা দিয়ে আপোনালোকৰ সেইফালে কেইটা দিয়ে কমেণ্ট কৰি জনাবচোন এতিয়া মই ইয়াত তিনিটা পানী ছিটাবলৈ মানে পানী চাটি ছিটাওঁ আমি দুবৰি বন জানিব লাগিব আজি আমাৰ মানে স্কুল খোলা আছিলে গণেশ পূজা হয় অঁ দুবৰি বনটো ক'ত আছে অঁ এইফালে আমাৰ মা ঘৰটো সাৰি দিছোঁ তাৰপিছত আৰু পূজা ষ্টাৰ্ট কৰিছে আৰু দেখাব পাৰিলি নাই আজি ভিডিঅ' পাৰিলি নাই বনাব মা এডিট কৰিব ক'ত আছে ক'ত দুবৰি বন নাজানো নালাগে বৰষুণ দি আছে ওপৰত কোনখিনি এইখিনি একদম সেউজীয়া এইটো নেকি আমাৰ এইটো ইয়াত নাই পোৱা মই চিনি পাওঁ নহয় ইয়াত আছে জানো দুবৰিবনটো দেখিছোঁ চিনি পাওঁ এইটো নেকি অঁ অঁ মই এই লাইটটো জ্বলাই দিছে গাড়ীবিলাক তো ভগৱান জানো চিটকাৰেগা চব হৈ গ'ল পূজা আকৌ ওলাই যাম চাওঁ ৰখক দেই ৰখক এতিয়া মোৰ ৰুমত ৰাখক
গোটেই লেতেৰা হৈ আছে দেখিছানে কান্দি চিটি ধুইছিলে মায়ে আৰু এই পূজা খালে আহক 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 চিটিয়ালো এইটো মই নাইটটো নচলা বাৰু এখন চলাই দিম পোহৰ বন্ধ কৰি দিম নালাগে এটাৰ মাছ চিটকানে আন্ধাৰ এতিয়া আমাৰ কিচেন বায়েকহঁতে কামত লাগিছে আৰু ভায়েক দুটাই পূৰা উৎপাত কৰিছে দুইটাই ইমান উৎপাত কৰিছে পূজা পাতিব ততেই দিয়া নাই বহুতে চাফা কৰি থৈছে আৰু এতিয়া গোটেই চিকাই নিদিয়ে নাই সেই আছিলে কি অকণমান হৈ গ'ল চব তাই সেনেকৈ নিচিকাই নহয় ফিফটো ভালে এই পেপাৰ নালাগে ৰুমত যাবলৈ দেই সেইফালে নাযাবি নাযাবি এইফালে জাম লাগি গ'ল গোটেই বাজি গ'ল আৰু পূজা ধুনীয়াকৈ হৈ গ'ল সকলোৱে মিলি পূজা পাতিলে কেনেকুৱা লাগিলে পূজা ভাল লাগিলে আজি বেছিভাগ ইহঁতে দুজনীয়ে ভিডিঅ' কৰিলে আৰু এজনী এয়া জোনালী হাই বোলো পূজা খাই কেনেকুৱা লাগিলে ভাল লাগিলে আৰু হেতি বোলে আজি নাযায় থাকিব আৰু লগতে এই বাইকজনীও থাকিব এইফালে চা নামটো মানে আচল নামটো জ্যোতিকা তাৰপিছত আৰু আইতাকো আছে
তাৰপিছত গোটেইখিনি থাকিব আৰু এতিয়া চাৰিটা থাকিব। চবে মুঠতে পূজা খালে আৰু ধুনীয়াকৈ আৰু ইমানেই হৈছিল পূজা জোনালী আজি কেমেৰামেন ভাল লাগিলে নাই বাইলিনা আৰু ময়ো কেমেৰামেন বাইলিনা দেউতাকৰ লগত ধুনীয়াকৈ পূজা পাতিলে গুলো কেমেৰামেন নহয় ই মস্ত উৎপাত কৰি আছে গোটেই পূজাত উৎপাত কৰি থাকিলে ভিডিঅ'টো এইখিনিৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ আৰু আজি এইখিনিৰ পৰাই সামৰিছোঁ সিহঁতি বহুত উৎপাত কৰি আছে যি কথা কৈ দিয়ে সেইটো কাৰণে মই ইয়াতে বোলো শেষ কৰোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব হ'ব আৰু বহুত বহুত মৰম দিব আজিলৈ আহিছোঁ অন্য এটি ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম আজিলৈ বাই বাই